মই মাৰিনি আজি ধুনীয়া পৰিৱেশৰ পৰা ভিডিঅ'টো আৰম্ভ কৰিছোঁ। ভিডিঅ'টো শেষলৈকে চাব আৰু শেষত এটা ধুনীয়া কমেণ্ট কৰি থৈ যাব। ভিডিঅ'টো বহুত বেছি দীঘলীয়া নকৰোঁ, কাৰণ আপোনালোকে আমনি পোৱাটো মই কেতিয়াও নিবিচাৰোঁ। এইফালে বজাৰৰ কাষেদি গৈছোঁ যেতিয়া বজাৰখনো বোলে অকণমান দেখুৱাই থৈ যাওঁ, মানে বৰহোলা দেওবৰীয়া বজাৰ দেই। এইফালে এয়া দেখিছেনে বজাৰত একদম উগুল থুগুল পৰিৱেশ। এইফালে আকৌ আহি বেটেৰীতে উঠিলোঁ, মানে পাচলি লোৱা দেখুৱাবলৈ নহ'ল, কাৰণ কেলৈ ভিডিঅ'টো বহুত বেছি দীঘল নকৰোঁ, আপোনালোকে আমনি পাব। এইফালে আকৌ আহি ধুনীয়া দলংখন পালোহি, ইয়াতে অকণমান ৰখিলোঁ, ফটো চটো উঠিলোঁ। এইবিলাকো আপোনালোকক দেখুৱাবলৈ নহ'ল বাৰু, কিন্তু পৰিৱেশটো অকণমান বোলো দেখুৱাই দিওঁ। বহুত বেছি ধুনীয়া হয়। আহি আকৌ বেটেৰীত উঠিলোঁ, উঠি এতিয়া ঘৰ পামগৈ। বহুত বেছি দীঘলীয়া কৰি থকা নাই। আপোনালোকে সকলো ভালে আছেনে বাৰু জনাব। এইফালে আকৌ আহি চিধা মানে ৰান্ধনি কামত লাগিবলগীয়া হ'ল। এইফালে আকৌ ধুনীয়াকৈ মাছ ফ্ৰাই কৰি আছোঁ। আপোনালোকে কোনে কোনে মোৰ ভিডিঅ' চাই ভাল পায় জনাবচোন দেই। যদিহে ভাল পায় ধুনীয়া ধুনীয়া এটা কমেণ্ট কৰি থৈ যাব। এইফালে আকৌ লগতে লৈছোঁ ফুলকবি, আলু, বিলাহী, ওলকবিও দি দিছোঁ। এইফালে আকৌ বেঙেনা লৈছোঁ, আৰু এফালে মানে কলডিল কাটি আছে জ্বলা ভাজি বনাবলৈ। এইফালে আকৌ মোৰ জাজনী দেই, সিহঁতে গোলাঘাট যাব ওলাইছে যিহেতু অকণমান, সিহঁতকো মই দেখুৱাই দিছোঁ। এইফালে আকৌ আহোঁতে আন্ধাৰ হ'ল। আহি আকৌ বৰহোলাত সোমালোঁ, ডেইলি বজাৰত মানে জেঠাইচলীয়ে মাছ ল'লে। আজিলৈ আহিছোঁ দেই, বাই বাই।